IPS আনন্দ মিশ্ৰ ছাৰৰ খবৰটো শুনি সঁচাকৈ বহুত দুখ লাগিছে। কোনেও কল্পনাই কৰা নাছিল হঠাতে IPS আনন্দ মিশ্ৰ ছাৰৰ ফালৰ পৰা এনে দুখৰ বাৰ্তা আহিব বুলি। অসমবাসীয়েও এই খবৰটো পোৱাৰ পাছত দুখ প্ৰকাশ কৰিছে। সবিশেষ জানিবলৈ অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। যোৱাকালি সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে জনপ্ৰিয় IPS আনন্দ মিশ্ৰ ছাৰে কেতিয়াও ৰাজ্যবাসী কল্পনা নকৰা এটা দুখৰ বাৰ্তা প্ৰেৰণ কৰিছে। IPS আনন্দ মিশ্ৰ ছাৰে কয় যে মই এই সিদ্ধান্ত ল'বলৈ বাধ্য হ'লোঁ। IPS আনন্দ মিশ্ৰ ছাৰে তেওঁৰ পদৰ পৰা পদত্যাগ কৰিছে আৰু এই কথা নিজেই সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে অসমবাসীক জানিবলৈ দিছে। আৰু এই খবৰটো পোৱাৰ পাছত অসমবাসীয়ে দুখ প্ৰকাশ কৰিছে। তেওঁ সামাজিক মাধ্যমত কমেণ্ট কৰিছে যে আপুনি এনে সিদ্ধান্তটো বাতিল কৰক, আকৌ আপুনি আমাৰ মাজত থাকক। এনেকৈ অসমৰ জনপ্ৰিয় IPS আনন্দ মিশ্ৰ ছাৰক অনুৰাগী তথা অসমবাসীয়ে ৰিকুৱেষ্ট কৰা দেখা গৈছে। সঁচাকৈ খবৰটো শুনি বেয়া লাগিছে। এই ক্ষেত্ৰত আপোনালোকৰ মতামত তলৰ কমেণ্ট বক্সত পাম বুলি আশা কৰিছোঁ। ধন্যবাদ।